গাল কলো আপুনি হাক দিব লাগিব পলুৱাই ভাল আপুনি মোক পিছে আপুনি ঘৰ নোলাবহি আপুনি হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ মৰম আৰু চেনেহৰে আদৰণি জনাইছোঁ। চ' গাইজ আজি হৈছে 24 জুলাই আৰু আজি দেওবাৰ 2022 আৰু আজি আমি এই ব্লগটোৰ যোগেদি আমি যাবলৈ ওলাইছোঁ এইয়ালৈ। চ' গাইজ দেখিবলৈ পালে যে আমি তালৈ যাবলৈ আছোঁ আৰু সেই ঠাইডোখৰ আছে নাগালেণ্ড, আমাৰ মানে আসাম নহয় নাগালেণ্ডলৈ যাম। আৰু এতিয়া গৰম বন্ধ পৰি আছে আৰু গৰম বন্ধত সকলোৱে স্কুল বন্ধ আৰু আপোনালোকৰ সেইফালে গৰম বন্ধত মানে গৰম কিমান পৰিছে, কিমান ডিগ্ৰী চেলচিয়াছ পৰিছে আমাক ক'ব। আৰু আমাৰতো মেক্সিমাম 37 পৰি গৈছিলে, 37 ডিগ্ৰী চেলচিয়াছ হৈ গৈছিলে আৰু আজি অলপ কমিছে, ঠাণ্ডাটো কমিছে কাৰণে আমি পাহাৰলৈ যাবলৈ ওলাইছোঁ। আৰু ইয়াত বহুত গৰম দেখিবলৈ পাইছে, বহুত ডাৱৰ, একদম নীলা নীলা ধুনীয়া ডাৱৰ আছে। আৰু ব'লক তেনেহ'লে আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু চাই থাকিব। আৰু নতুনকৈ যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ মোৰ অলপ মানে কথাখিনি কোৱাটো অলপ স্পীড হৈছে কাৰণ বহুত দিন ব্লগ দিয়া নাই যিহেতু, আৰু কি কওঁ কি নকওঁ নিচিনা হৈছে। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চ' গাইজ এতিয়া আমি বৰ্তমান পথাৰত আছোঁ আৰু এখন মোৰ হৈছে বসন্তী, আপোনালোকে দেখিয়ে চবেই গম পায় মোৰ বসন্তীৰ কথা। আৰু মোৰ লগত যাব লগৰ কেইটামান যাব, 5টামান যাব, তাৰপৰা দেখুৱাম, তাৰ বাটত লগ পাম। আৰু আপোনালোকক এটা নতুন বস্তু দেখাওঁ যে মই এই বসন্তীখনত নতুন এটা লগ' লগালোঁ, VDG ব্লগাৰ দেৱাংগ গগৈ। কেনেকুৱা লাগিলে কমেণ্টত ক'ব মোক দেই। চ' গো সেয়া লগৰকেইটা ৰখি আছে আৰু ঘৰত কেইটামান আছে, সিহঁতক লৈ পিনে যাম পাহাৰলৈ। চববিলাক আমি লাহে লাহে গৈ থাকোঁ। চ' গাইজ আমি আহি এতিয়া পাহাৰৰ ওচৰ পাইছোঁহি আৰু ইয়াক কি হ'ল দেখিছে, আমাৰ চেইন পৰি গ'ল, এতিয়া তোলাই আছোঁ। আৰু এইকেইটা চিনাকি কৰাইছোঁ ল'ৰাকেইটা, আপোনালোকে স্কুলত বা ক'ৰবাত দেখে। এইটো কৌশিক, এইটো প্ৰিয়ং, এই প্ৰিয়ং ব্ৰ' হাই, তাৰফালে অৰ্ণৱ, এই অৰ্ণৱ আৰু বাকীকেইটা এই চেহেৰাকেইটা দেখাবলৈ বেয়া কৈছে, এইটো পিয়ুষ স্মাইল, অঁ তাৰপৰা এইটো ভাৰ্গৱ, এই ব্ৰ' অঁ তাৰপৰা এইটো আমাৰ দীপক, ইট ইজ কল খানিয়া, এই নহয় থপ। অ'কে আমি গৈ থাকোঁ, এতিয়া পাহাৰত লগ পাইছোঁ আৰু বাকী ৰাস্তা চাই থাকক আৰু কেনেকুৱা লাগে আৰু এনজয় কৰক ভিডিঅ'টো। চ' গাইজ আমি ইয়াত এতিয়া কিবা এটা লৈ লওঁ, মানে ইয়াত দোকানত সোমাইছে ল'ৰাকেইটা, তাৰপৰা কিবা এটা লৈ লওঁ, তাত খাবলৈ একো এটা নাই আৰু এহেঁতি পইচা আনিছে, তাৰপৰা যোগ বিয়োগ কৰি পিনে আমি কিবা এটা লৈ লওঁ, তাৰপৰা তালৈ গৈ আছোঁ ব'লক। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी। So guys finally আমি আহি পিনে পাহাৰ পাই গৈছোঁ, সেয়া দেখিবলৈ পাইছে ওচৰ নাগালেণ্ড ওচৰ পাই গৈছোঁ। আৰু এতিয়া আমি আছোঁ আসামত, ইয়াত দেখিছে খেতি কৰি আছে, তাৰপৰা বেছি দূৰ নাই আৰু পাহাৰ যাম। So let's go। देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे। So guys আমি আহি এতিয়া এই পাহাৰৰ ওচৰ পাই গৈছোঁহি আৰু বহুত ভাগৰ লাগিছে। আৰু ইয়াত বৰষুণ দিছিলে, বোকা মানে অলপ ইয়াত নামি দিবলগীয়া হৈছে, ইয়াত আমি ওপৰে তলে যাবলগীয়া হৈছে। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এয়া কৰিবলৈ সম্ভৱ হৈছোঁ আৰু ছাপোৰ্ট কৰিব, যিহেতু ইয়াত দেখিছে গাঁত গোট গোটেই এয়া দেখিছে। এয়া আমি গৈ আছোঁ তেওঁ, আৰু পাহাৰ পালেগৈ, আপোনালোকে চাই থাকক কেনেকুৱা ভিউটো। আমি আজি নতুনকৈ আহিছোঁ, চ' কেনেকুৱা হয় আমিও গৈ নাপাওঁ। আৰু ঠিক আছে এয়া গৈ আছে, চ' লেটছ গো। আছে দেখিছে কি হ'ব এইটো আপোনালোকে কমেণ্টত ক'ব, ঠিক আছে কমেণ্টত ক'ব। ঐ কপিছে নাম যি আছে मैं क्या करूं फिर जॉब छोड़ दूं? দাদা আপুনি ক'ৰ পৰা আহিলে? দাদা আপুনি ক'ৰ পৰা আহিলে? আপুনি মই খাকৰ পৰা। অঁ আপুনি জেগাডোখৰ বিষয়ে কি বুলি ক'ব? আপুনি জেগাডোখৰ ফুলবাৰী নহয়, আপুনি ইয়াত বোলে কিবা ৱাটাৰফল আছে বোলে, মানে ধুনীয়া, ধৰি লওক পানী চানী পৰি থাকে, তাৰ বিষয়ে কি ক'ব আপুনি? একো নকয়। একো নকওঁ ইমান গাল ক'লোঁ আপুনি হাক দিব লাগিব পলুৱাই ভাল। নাই আপোনাক দাদা, আপোনাক বেজতি কৰা নাই, মানে আপোনাক ইনচাল্ট কৰা নাই দেই। আমি এইটো জাষ্ট এটা ভিডিঅ' বনাইছোঁ, আপুনি মোক বিচাৰি আপুনি ঘৰ নোলাবহি আপুনি আকৌ আমাৰ। চ' ঠিক আছে, বাই বাই টাটা। চ' গাইজ আমি এতিয়া গৈ আছোঁ লাহে লাহে আৰু সেয়া ওচৰত পাইছোঁহি লাহে লাহে।
আৰু অলপ দূৰ আছিলে যিহেতু আৰু দেখিছে বাৰিষা কালত আহিলে এইটো প্ৰব্লেমেই বেলেগ ফাইনেলি আমি আহি নাগালেণ্ড পাইছোঁহি আৰু দেখিবলৈ পাইছে ইয়া ইমান ধুনীয়া এতিয়া 1টা 1:30 2টা বাজিলেগৈ আৰু তোমাৰ ফিলিংছটো কেনেকুৱা মজা বঢ়িয়া ভাগৰ লাগিছে নাই লাগিছে ব্ৰ এই পিয়ুষ মাই ড্ৰাইভাৰ পাই গৈছেগে বহুত হৈছে সেই ভাগৰ পানী পেলাইছে পানী পেলাই গৈছে এই মজা অঁ প্ৰণৱ ঠিকে আছো ঠিকে আছে সেই বেলুন ভাগৰ লাগিছে নাই অকণ নাই লগা এক্টিভ লা এইটোতো ক'বই লাগে এনেই 1 চকা দাঙি ফুৰিছেগৈ ऐसे में बड़ा सख्त लौंडा हूँ তদন্ততে জোচ ইট ইজ কল কানিয়া জোচ চ' গাইছ এতিয়া আমি আহি ইয়াত পাহাৰ পাই গৈছোঁহি ইয়াত পানী দেখিবলৈ পাইছে নাই পাহি নৈ পাইছোঁ চৰি এই আমাৰ এইটো কি বুলি কয় ভূগোল বিজ্ঞানী এটা আছে সেইটো আমি জানে ঠিক আছে এইটো জিঅ'গ্ৰাফী পঢ়িছে ঠিক আছে অঁ ঠিক আছে আমি গৈ আছোঁ গাইছ এতিয়া আমাৰ কি হ'ল আমি ৰাস্তা পাই গ'লোঁ মানে আমি যোনফালে এইফালে গৈ আছিলোঁ মানে এতিয়া আমি এইফালে গৈ আছিলোঁ এইফালে যাব নালাগিছিলে আচলতে এইকেইটা আমাৰ লগৰকেইটা এনেই গুচি গ'লগৈ আমি সিহঁতক লৈ আনোগৈ আৰু এতিয়া এইফালে যাব লাগিব এইফালে আমি আৰু 1.5 কিলোমিটাৰ বা 1 কিলোমিটাৰমান যাব লাগিব তেতিয়াহে আমি আমাৰ লোকেশ্যনটো পামগৈ আৰু চাই থাকক আন্ধাৰ হ'ব এতিয়া মানে আন্ধাৰ ইমান বেছি ৰাতি নহয়গৈ আৰু তাৰ আগতে আমি ঘৰ পামগৈ ত' চাই থাকক ভিডিঅ'টো আৰু কি হয় মাজতে দেখাই থাকিম আৰু চাই থাকিব চাইকেল লগ কৰি লৈছোঁ ওপৰলৈ যাব লাগিব সেইফালে যাব লাগিব আমি আৰু এইফালে যাম আৰু এইফালে চব এতিয়া 3টা উঠি আহিছে চ' গাইছ এতিয়া বাজিলে 3:15 আৰু এতিয়া আমি পাহাৰ উঠিছোঁহি দেখিছে অলপ দেৰি হ'ল এয়া ওপৰলৈ আহি আছোঁ আৰু ব'লক আমাৰ ডেষ্টিনেশ্যন বেছি দূৰ নহয় অলপ দূৰ গ'লে হ'ব আৰু ভাগৰ লাগিছে অলপ একো নাই পাই যামগৈ ন' টেনশ্যন টান এডাল এডাল ল'ব লাগিব আমি হেৰি কৰিব লাগিব হয় নেকি আমি চাহাৰা কৰিব লাগিব এডাল ল'ব লাগিব উঠি যাওঁ ওপৰলৈ গাইছ আমি এতিয়া ইমান ধুনীয়া ভিউ এটা পালোহি এইফালে চাওক আপোনালোকে হোৱাট এ ভিউ মানে কৈছোঁ নহয় ইমান ধুনীয়া ভিউ আপোনালোকে যদি ইয়াত উঠি পেলাই যদি চাই ন বাকী ইমান ধুনীয়া ভিউ পাব কৈছোঁ নহয় আৰু আমি 100 মিটাৰমান গ'লে পামগৈ আৰু বেছি দূৰ নাই চাওক ইমান ধুনীয়া ভিউ তলত এইফালে ওপৰত চাওক হোৱাট এ নাইচ চ' গাইছ আমি বহুত দেৰি মূৰত আমাৰ আজি শেষ ডেষ্টিনেশ্যন পাই গৈছোঁহি আৰু এইটো হৈছে ৱেলকাম টু ESD আম্বটো অল্ড ভেলী 1961 ডিষ্ট্ৰিক্ট উখা নাগালেণ্ড আম্বটো ভেলী খোজ কৰাৰ পিছত কেনেকুৱা অনুভৱ হৈছে গাইজ হেই ব্ৰাদাৰ্ছ এভৰিথিং ইজ অ'কে অ'কে নাথিং ইজ অ'কে ভেৰি নাইচ মেন হোৱাট এ নাইচ ভিউ এতিয়া চাওক তললৈ চালে এনেকুৱা আৰু ওপৰলৈ আপোনালোকে যিমান চাব আকাশখন এনেকুৱা ইয়াতে গম পোৱা যায় যে পৃথিৱীখন সদায় ঘূৰণীয়া समझ रहे हो आप চ' গাইছ আমি ভালে মুখলে এয়া পাইছোঁহি আৰু ইয়াত আমি অলপমান পানী খাই লৈছোঁ তাৰপৰা আমাৰ এইফালে ওপৰত অলপ ডেষ্টিনেশ্যনটো আছে আমি চাই আহোঁগৈ আৰু তাত ভিউ পইণ্টটো বোলে আছে আৰু তাত চাই আহোঁগৈ আৰু আমাৰ ইয়াত ককাই পানী দিলে আৰু খাবলৈ দিলে আৰু বহুত কিবাকিবি দিলে খাবলৈ আৰু ভাল লাগিলে খাই আৰু আমি এতিয়া এইফালে ওপৰলৈ ডেষ্টিনেশ্যনটো ওপৰলৈ গৈ আছোঁ চ' ভিউ পইণ্টটো চাওঁ আৰু ডাইৰেক্ট ঘৰলৈ যাওঁ এতিয়া বাজিলে 4টা আৰু 4টা বাজিলে ইয়াতে আৰু যাওঁতে আৰু বহুত টাইম আছে চ' আমি গৈ থাকোঁ আৰু ভিউ পইণ্টটো চাওঁ চ' গাইছ চাওক আৰু এয়া আসমান কা নজাৰা ধুনীয়া ইমান ধুনীয়া ভিউ আৰু এইফালে চাওক 8 মেগাপিক্সেল কেমেৰাত কিমান ধুনীয়া দিছে আপোনালোকে জানিব দেখিলে আৰু ইয়াত চাওক ইমান ধুনীয়া ভিউ ওপৰলৈ এইফালে তললৈ ইমান ধুনীয়া ভিউ এয়া আমি পাইছোঁহি সকলোৱে কেনেকুৱা লাগিছে লাষ্ট ইমান দূৰ ইমান কষ্ট কৰি আহিব নাই কিয়ম হোৱাটে জোচ পানী গৈছে বহুত ভাল লাগিলে আজিৰ দিনটো বহুত কষ্ট কৰিলে পাতি গৈছেগৈ এয়া চাওক ইমান ধুনীয়া মানে কৈছোঁ নহয় আপোনালোকে ইয়ালৈ আহিব পাৰিব আৰু এইডোখৰ হয় নাগালেণ্ড আম্বটো অল্ড যিটো নাগালেণ্ডৰ উখা ডিষ্ট্ৰিক্টত পোৱা পায় আপোনালোকে চাই ল'ব আৰু এইফালে আহিব পাৰিব আৰু প্ৰথমতে যে নীলা গেটখন দেখাইছিলোঁ সেইডোখৰত আছিলে তাত আছে আৰু তাৰপৰা আমি আহিছোঁ আৰু সেই গেটখন আপোনালোকে চাই পেলাই এইটো মানে এইফালে আহি থাকিলে পোনে আহি থাকিলে দেখা পাব আৰু তিতাবৰত থকা সকলোৱে জানেই চাগে এয়া ভিউটোৰ কথা আৰু নহ'লেও মই জনাইছোঁ যে এই ভিউটো ওপৰৰ পৰা বহুত ধুনীয়া লাগে দেখিবলৈ দেখিব পাৰে আৰু যদি আপোনালোকে টাউনত থাকে বা নগৰত থাকে তেতিয়া আপোনালোকে ইয়ালৈ আহি পিনে এনজয় কৰিব পাৰে বিশেষকৈ হলিডে দিনত আৰু ইমান ধুনীয়া ভিউ আপোনালোকে ইয়াত যদি বতাহ দিয়ে এতিয়া দেখিব পাৰে বতাহটো ফিল কৰিব নোৱাৰিব কিন্তু ইমান ধুনীয়া ভিউ আৰু আজিৰ দিনটো বহুত ভালকৈ গ'ল কাৰণ ইমান কষ্ট কৰিলোঁ আৰু লাষ্টত আহি পিনে ইমান ধুনীয়া ভিউ পইণ্টটো চাবলৈ পাইছোঁহি দেখিলে পাইছে গাইছ এইটো ভিউ পইণ্টটো ইয়াৰ বিপৰীত ছাইডে মানে পিছফালে আছে এইটো আমাৰ চাৰ্চ এইটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ইয়াত আহি পিনে প্ৰাৰ্থনা কৰিব পাৰেহি আৰু ইমান ধুনীয়াকৈ সজাইছে মেলিছে আৰু ইয়াত ঘৰ আছে চ' গাইছ আজি এই ব্লগটোৰ পৰা সামৰণি বিদায় ল'বলৈ সময় হৈ গ'লহি
আৰু আজি ব্লগটো বহুত কষ্টকৰ আছিলে, তাৰ বাবে এটা লাইক দিব। লাইক দিলে কি হয়, আমাৰ অলপমান মটিভেশ্যন হয়, আৰু কমেণ্টটো দিলে আমাৰ অলপ সাহস হয় যে আমি আগলৈ এনেকুৱা কাম কৰিব পাৰিম। আৰু ইয়াত দেখিলে এখন আমবটো ভেলী অল্ড, আপোনালোকে আহিব পাৰে। আৰু এখন দেখিলে গম পাব যে পোনে পোনে গৈ থাকিলে আপোনালোকে ডেষ্টিনেশ্যনটো মানে ভিউ পইণ্টটো পাই যাবগৈ। আৰু আজি এই ভিডিঅ'টো বহুত কষ্টকৰ আছিলে, শেষবাৰলৈ কৈছোঁ। আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি লাইক নকৰা ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰি দিব, আৰু আপোনালোকে মৰম দি থাকিব। আৰু গাইজ আজিকালি আপোনালোকে দেখিব পাৰে যে আপোনালোকৰ নিজৰ মানে পৰিৱেশটো অলপমান খুব বেছি গৰম হ'বলৈ ধৰিছে, আৰু বেছিকৈ পলিউশ্যন বাঢ়িছে, আৰু সেইটো যদি আমি ৰোধ কৰিব বিচাৰোঁ। আৰু গাইজ এই ব্লগটো শেষত কওঁ যে আপোনালোকে ইমান ধুনীয়া যদি পৰিৱেশ নিজৰ মানে আপোনালোকে থকা ঠাইত যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজে কৰিব পাৰিব। আৰু সকলোৱে জানে যে গছ পুলি ৰুলে এনেকৈ বৰষুণ দিব, আৰু বৰষুণ দিলে আপোনালোকৰ মানে নিজৰ পৰিৱেশটোৱে ধুনীয়াকৈ থাকিব, আৰু পৃথিৱীখন তেনেকৈহে সুন্দৰ হৈ থাকিব। আৰু আপোনালোকে দেখিছে যে মই ব্লগটো কৈ থকা অলপমান খেলি মেলি হৈছে, মাজতে কথাখিনি থাকি গৈছে, কাৰণ এইটো বহুত দিন ব্লগ দিয়া নাই যেন সেইকাৰণে হৈছে। আৰু আপোনালোকে এনেকুৱা পৰিৱেশ মানে ঘৰত নিজৰ ওচৰতে চৌপাশতে এনেকৈ সজাবলৈ চেষ্টা কৰিব। আৰু আজি বহুত ভাগৰি গৈছোঁ, সেইকাৰণে একো কথা ক'বলৈ মন যোৱা নাই, আৰু হ'লেও আপোনালোকৰ মৰমৰ আশীৰ্বাদে মোক বহুত মানে ছাপৰ্টকণ দিছে, আৰু সেইবাবে সদায় চাই থাকিব মোৰ চেনেলটো। আৰু এইফালে মোৰ সহপাঠীসকল আছে। কেনেকুৱা লাগিলে গাইছ আজি? মজা, হোৱাট এ জোছ, অ'পি চ' গাইছ আপোনালোকে চাই থাকিব সদায় মোৰ ব্লগ, আৰু আপোনালোকৰ নিজৰ আৰু মোৰ মৰমৰ চেনেলটো হৈছে ব্লগাৰ দেৱাংগ গগৈ, আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু যদি লাইক কৰি দিব, আৰু শ্বেয়াৰ এনেকৈ সদায় আগুৱাই যাম, আৰু আপোনালোকৰ মৰমৰ ছাপৰ্ট দিব সদায়, আৰু সদায় চাই থাকিব আপোনালোকৰ আৰু মোৰ প্ৰিয় চেনেলটো ব্লগাৰ দেৱাংগ গগৈ। চ' বাই বাই।